এই অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে কবিতা পাঠ কৰি কৰিয়ে তেওঁ মৃত্যুক সাৱটি ল'লে। মই কালি এটি কবিতা এখেতৰ কবিতা পাঠ কৰি থকা সময়ত এটি ভিডিঅ' বনাই আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ। তাত লিখিছিলোঁ যে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে ইমান ধুনীয়াকৈ কবিতা পাঠ কৰিছে, আপোনালোকে চাওকচোন। আৰু কবিতা পাঠ কৰি থাকোঁতেই তেখেতৰ অসুস্থ হয় বুলি আপোনালোকক মই লিখিতভাৱে দিছিলোঁ। আপোনালোকে হয়তো নপঢ়িলে। তেখেতে মানে কবিতা পাঠ কৰি থকা অৱস্থাতে মানে 3টা কবিতা পাঠ কৰিছে। 3টা কবিতা পাঠ কৰি থকাৰ পিছতে তেখেত অসুস্থ হৈ পৰে আৰু ওচৰত ততাতৈয়াকৈ আমাৰ ওচৰতে লাকুৱাতে থকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ততাতৈয়াকৈ। কিন্তু তেওঁক ডিব্ৰুগড়লৈ লৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ বুধবাৰে 5টা বজাত তেওঁ এই সংসাৰৰ পৰা ত্যাগ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ লগতে কবিতা লেখিকা, লগতে ধুনীয়াকৈ আবৃত্তি কৰে আৰু সাহিত্য সভাৰ লগত জড়িত সমাজৰ হকে তেওঁ কাম কৰি গৈছিল। তেখেত মৃত্যু হোৱাত মোৰ বৰ দুখ লাগিছিল। কাৰণ তেওঁৰ কবিতা পাঠ কৰি থাকোঁতে, আবৃত্তি কৰি থাকোঁতে মই নিজেই তেখেতৰ ভিডিঅ' এটি প্ৰস্তুত কৰিছিলোঁ। তেখেতৰ নাম ল'বলগীয়া, কিয়নো যিখন সমাজৰ লগত জড়িত সেই মহিলাগৰাকী এনেধৰণে যে মৃত্যু হ'ব মই ভবাই নাছিলোঁ। সেইদিনাখন পথাৰ কবি ৰাম গগৈ দেৱৰ স্মৃতি দিৱস আছিল। তেখেতে সেই সকলো কাম নিয়াৰিকৈ কৰি নিজেই কবিতা পাঠ কৰি কৰি মৃত্যুক সাৱটি ল'ব লগা হৈছিল। মই ভবাই নাছিলোঁ যে মুখৰ আগতেই মই ভিডিঅ' কৰি থকা এগৰাকী তৎক্ষণাৎ তেওঁৰ মৃত্যু হ'ব। বহুত দুখ লাগিল মোৰ। তেখেতে বন্ধুবৰ্গৰ সৈতে হাঁহি ধেমালিৰে ভাত পানী খাই একেলগে থকাৰ মুহূৰ্তত মৃত্যুক আঁকোৱালি ল'ব ভবাই নাছিলোঁ। মানুহৰ জীৱনটো যে কেনেকুৱা ভাবিলেই আচৰিত লাগে। কেতিয়া কাৰ মৃত্যু হয় গমকেই পোৱা নাযায়। সঁচাকৈ এই বাইদেউগৰাকীলৈ তেওঁ স্বৰ্গগামী হওক, মই তাৰেই কামনা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। মই পাহৰিছিলোঁৱেই আপোনালোকক ক'বলৈ। এখেতৰ নাম হৈছে দীপ্তি সন্দিকৈ ৰাজকোঁৱৰ। তেওঁ এগৰাকী সাহিত্য সভাৰ লগত জড়িত, লগতে সমাজৰ হকে কাম কৰা এগৰাকী মহিলা আৰু তেখেতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল। তেওঁ লাকুৱাৰে বোৱাৰী হয় আৰু শিৱসাগৰ জিলাৰ লাকুৱাত চাৰিমুঠীয়াত তেওঁৰ ঘৰ অৱস্থিত। এখেতৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। পথাৰ কবি ৰাম গগৈদেৱৰ বিষয়ে কিছু কথা জানো আহক। কথাবোৰ ক'বলৈ, তেখেতৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ কেৱল মোৰ ধৃষ্টতা। তেখেতৰ যিখিনি কবিতাখিনি মই ভাবোঁ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে গৱেষণাৰ বিষয়, গৱেষণা কৰিব পাৰে। তেখেতৰ সৃষ্টিশীল যিখিনি কৰ্ম, বিশেষকৈ কবিতাখিনি যুগ যুগান্তৰলৈকে উজলি থাকিব, চিৰসেউজ হৈ থাকিব। এতিয়া মই আহিছোঁ মোৰ যিখিনি ক'বলগীয়া তেখেতৰ কবিতা সম্পৰ্কে, তেখেতৰ জীৱন সম্পৰ্কে অলপ ওচৰৰ পৰা আপোনালোকক জনাবৰ কাৰণে মই সাজু হৈছোঁ। মই পৃথিৱীৰ কবি, আদিম আৰণ্যক অন্ধকাৰৰ বুকুভেদ কৰি মই আহি আছোঁ। বেলি এটা বুকুত বান্ধি লৈ কবিতাৰে পৃথিৱীৰ আন্ধাৰ দূৰ কৰিব বিচৰা কবি ৰাম গগৈ। কবিৰ কাব্য মানসক গঢ় দিছে তেওঁৰ জীৱন সংগ্ৰামৰ অভিজ্ঞতাই। তেওঁৰ কবিতাই কয় জীৱনৰ কথা, মানুহৰ কথা, সুখ দুখৰ কথা, প্ৰেম বিষাদৰ কথা, দেশ আৰু জাতিৰ কথা, শোষিত নিষ্পেষিত জনৰ কথা, যিবোৰ বুকুৰ অনুভৱ তেওঁৰ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল।
তেওঁৰ ৰচিত 3খন কাব্য সংকলন হ'ল মাটিৰ স্বপ্ন, সেই পৃথিৱী অন্তৰ্তমা। মাটিৰ স্বপ্নখন প্ৰকাশ হৈছিল 1963 চনত। তাৰপিছতে সেই পৃথিৱী অন্তৰ্তমা 1985 চনত, কোমল কান্দাৰ 1994 চনত। তেওঁৰ ৰচিত উপন্যাস ক্ৰমে স্বপ্ন হিলৈ নদী, সমুদ্ৰ হুৰুৰ আৰু বিশল্যকৰণী। একমাত্ৰ গল্প সংকলনখন হৈছে কেয়াবন, যিখন কেয়াবন মই 8ম 9ম শ্ৰেণীত থাকোঁতে পঢ়িছিলোঁ। এখন সুখপাঠ্য গল্প সংকলন, কিন্তু সেই গল্প সংকলনখনৰ পুনৰ্মুদ্ৰণ নোহোৱা আৰু মোৰ পুৰা হেৰাই গ'ল। টিংখাং উচ্চ মাধ্যমিক বিদ্যালয়ত 7ম শ্ৰেণীত অধ্যয়ন কৰি থাকোঁতে বিদ্যালয়ৰ যিখন হাতে লিখা আলোচনী প্ৰণদীত তেওঁৰ কাব্য প্ৰতিভাৰ বীজ অংকুৰিত হৈছিল। 1952 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ৰামধেনুৰ বুকুতেই মাটিৰ স্বপ্ন, সেই পৃথিৱী অন্তৰ্তমা, পথাৰ, এটম বোমা আদি কবিতাৰে ৰাম গগৈদেৱে আত্মপ্ৰতিষ্ঠা লাভ কৰে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই দেৱক আপোনালোকেতো চিনি নোপোৱা নহয়, আপোনালোকে শুনিছে আৰু নতুন প্ৰজন্মই চাগে শুনিছে। আমাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও শুনিছে নহয় জানো? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নামটো শুনিছা? 1962 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা সাদিনীয়া নৱযুগ আলোচনীত বহুকেইটা কবিতা বলিষ্ঠতাৰে তেওঁ প্ৰকাশ কৰিছিল। 1992 চনত অসম চৰকাৰে ৰাম গগৈদেৱক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। কবিতাৰ মাজেৰে সমাজখনক নিকা কৰিবলৈ, নতুন প্ৰজন্মক সৃষ্টিশীল হ'বলৈ প্ৰেৰণা যোগাইছিল কবি সাহিত্যিক ডক্টৰ মহেন্দ্ৰ বৰাই। কবিজনাক জনতাৰ কবি বুলি অভিহিত কৰিছিল। ডক্টৰ মহেন্দ্ৰ বৰা অন্য এজন অসমৰ মুধাফুটা ব্যক্তি, সাহিত্যিক, কবি। তেখেতে জনতাৰ কবি হিচাপে ৰাম গগৈদেৱক অভিহিত কৰিছিল আৰু তেওঁ আছিল টিংখাঙৰে ব্যক্তি। পাছলৈ ৰাম গগৈদেৱক আমি পৃথিৱীৰ কবি বুলিও অভিহিত কৰিছোঁ। আবৃত্তি